নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লোকেল চিকেনৰ এটা ৰেচিপি লৈ আহিছোঁ। লোকেল চিকেন বনাবৰ কাৰণে সকলোৱে জানে, তথাপিতো সকলোৰে বনোৱাৰ পদ্ধতিবোৰ বেলেগ বেলেগ নহয় জানো। সেইকাৰণে আজি মোৰ পদ্ধতিৰে কেনেকৈনো লোকেল চিকেন বনাওঁ তাকে আপোনালোকৰ মাজলৈ আনিলোঁ। গতিকে বলকচোন যাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। মই ইফালে এখন কেৰাহী পাতি তাত জোখমতে তেল দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত ইয়াত মই 2 খিলা তেজপাত দি দিম। তেজপাতখিনি অকণমান সময় লৰাই ইয়াত মই এতিয়া কাটি ৰখা এটা মিডিয়াম সাইজৰ পিঁয়াজ দি দিম। পিঁয়াজখিনি অকণমান সময় লৰাই ভাজি ল'ম। তাৰপিছত পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰাতেই মই ইয়াত আদা নহৰু আৰু কাটি ৰখা কেঁচা জলকীয়া কেইটামানো দি দিম। এইখিনি অকণমান সময় লৰাই কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। তাৰপিছত মই ইয়াত দি দিছোঁ 1 চামুচ হালধি আৰু দিছোঁ অকণমান 1 চামুচতকৈ কম জিৰা গুড়ি। এইখিনি অকণমান সময় লৰাই এতিয়া মই ইয়াত এটা বিলাহী কাটি ৰাখিছিলোঁ, সেই বিলাহীটো দি দিছোঁ। এতিয়া মই ইয়াত জোখমতে নিমখ দি দিম। নিমখখিনি এতিয়া দিলে বিলাহীখিনি সোনকালে গলি যায়। এতিয়া মই ইয়াত দি দিম একেবাৰে অকণমান ধনিয়া গুড়ি। এইখিনি এতিয়া লৰাই বিলাহীখিনি গলি যোৱালৈকে ভাজি লৈছিলোঁ। এয়া দেখিছেনে, বিলাহীখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া মই ইয়াত লোকেল চিকেনখিনিও দি দিছোঁ। চিকেনখিনিৰ লগত মছলাখিনি ভালদৰে ভাজি ল'ব লাগিব। অকণমান সময়খিনি লৰাই ভালদৰে ভাজি লৈছোঁ। এতিয়া মই অকণমান সময়ৰ কাৰণে এখন ঢাকনি লগাই দিম। ঢাকনিখন উঠাই মাজে মাজে মই লৰাই আছিলোঁ। এয়া অকণমান আপোনালোককো দেখুৱাই দিছোঁ। এতিয়া মই ইয়াত কাটি ৰখা এটা ডাঙৰ সাইজৰ আলু দি দিছোঁ। এইখিনি অকণমান সময় ভাজি ইয়াত মই একেবাৰে অকণমান গৰম পানী দি দিম। পানীখিনি দি এইখিনি শুকোৱালৈকে আকৌ ভাজি থাকিব লাগিব। মাংসখিনিত মই একেবাৰে কমকৈ মছলা ব্যৱহাৰ কৰিছোঁ। এতিয়া মই আৰু অকণমান গৰম পানী দি এইখিনি অকণমান সময়ৰ কাৰণে ঢাকোন লগাই থৈ দিছিলোঁ আৰু এতিয়া এইখিনি দেখিছেনে, পানীখিনি শুকাই গৈছে আৰু অকণমান সময় এইখিনি ফ্ৰাই কৰি ল'ব লাগিব। ঢাকোন লগাই মাজে মাজে মই লৰাই আছোঁ আৰু এয়া ধুনীয়াকৈ মাংসখিনিৰ পৰা পানীখিনি শুকাই গৈছে আৰু অকণমান তেল ওলাইছে। মাংসখিনিত মই অকণমানো ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰা নাই। ইয়াত মই কেঁচা জলকীয়া আৰু একেবাৰে শেষত জালুকৰ গুড়ি ব্যৱহাৰ কৰিম। এয়া দেখিছেনে, মাংসখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াত উতলাই ৰখা গৰম পানী দি দিম। এয়া মই জোখমতে পানী দি দিছোঁ। পানীখিনি মই একেবাৰে গৰম কৰি লৈছিলোঁ। এতিয়া মই এইখিনি একেবাৰে ল' টু মিডিয়াম ফ্লেমত 35-ৰ পৰা 40 মিনিটমান সময় ঢাকি ৰাখিম। এয়া 45 মিনিটমান সময়ৰ পিছত আমাৰ মাংসখিনি ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া মই ইয়াত এড কৰিম অকণমান জালুকৰ গুড়ি। জালুকৰ গুড়িয়ে এই মাংসখনৰ সোৱাদেই সুকীয়া কৰি পেলাই, নহয়নে বাৰু? এয়া দি দিছোঁ অকণমান জালুকৰ গুড়ি আৰু একেবাৰে শেষত দি দিম অকণমান গৰম মছলা। আৰু গৰম মছলাখিনি দি এইখিনি মই প্ৰায় 3 মিনিটমান সময় আকৌ ল' ফ্লেমত উতলিবৰ কাৰণে ৰাখি দিম। এয়া আমাৰ মাংস আঞ্জাখন প্ৰায় ৰেডি হৈ গ'ল। দেখিবলৈ ধুনীয়া হোৱাৰ লগতে মাংসৰ আঞ্জাখন খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাবচোন। এয়া মই কাঁহীখন আমাৰ ৰেডি কৰি লৈছোঁ। মাংস হ'লে আমাৰ ঘৰত বৰ বিশেষ একো বনোৱা নাযায়, তথাপিতো আপোনালোকক দেখুৱাইছোঁ। এয়া মই অকণমান ভেন্দি ফ্ৰাই কৰিছিলোঁ, তাকে দি দিছোঁ আৰু এইফালে দি দিছোঁ আমাৰ আজিৰ স্পেচিয়েল টেষ্টি জালুকৰ লগত লোকেল চিকেন।
ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ। আজিলৈ আহিছোঁ।